নমস্কাৰ, আজিৰ ঘৰুৱা বিধানৰ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। ৰিংকেলছ, যাক অসমীয়াত বৰ্ণি ৰেখা বুলি কোৱা হয়, যিবোৰ আমাৰ মুখত পৰে বা কপালত পৰে, বয়সৰ লগে লগে পৰে। অৱশ্যে আজিকালি বয়সতকৈ আগতেও পৰে, অৰ্থাৎ কম বয়সতো পৰে। ইয়াৰ প্ৰধান কাৰণটো হ'ল ষ্ট্ৰেছ, অৰ্থাৎ অত্যাধিক চিন্তা, অত্যাধিক টেনশ্যনৰ ফলত পৰে। লগতে বিভিন্ন অন্য কাৰণ থকা নহয় আছে। আৰু এই ৰিংকলছ আঁতৰাবলৈ আমি বিভিন্ন ধৰণৰ কেমিকেলযুক্ত ক্ৰীম বজাৰৰ পৰা আনি ব্যৱহাৰ কৰোঁ। তাৰ ফলত ৰিংকেলছ ভাল হয় নাই নাজানো আৰু, হয়তো কিছুমানে ভাল হয়, কিছুমানে ভাল নহয়। পিছে পাৰ্মানেণ্টলি ৰিংকেল ভাল কৰিবলৈ আৰু কোনো কেমিকেল নোহোৱাকৈ ৰিংকেল ভাল কৰিবলৈ আজিৰ এই ভিডিঅ'টোত এটা ঘৰুৱা ফেচ পেক দিম, যিটো ৰিংকেলৰ বাবে অতি লাভদায়ক হ'ব। ফেচ পেকটো হ'ল এনেকুৱা: এটা আইনাৰ বাতিত এচামুচ এল'ভেৰা জেল ল'ব। সেই এল'ভেৰা জেল যিটো পাতৰ পৰা ওলাইও ল'ব পাৰে, ডাইৰেক্ট গছৰ পাতৰ পৰা ওলাই, নহ'লে যদি পাতৰ পৰা ওলাই ল'ব নোৱাৰে বা পাত নাই, এল'ভেৰা গছ নাই, তেনেহ'লে পতঞ্জলি এল'ভেৰা জেলটো ল'ব পাৰে। এচামুচ শুদ্ধ এল'ভেৰা জেল বা পতঞ্জলি এল'ভেৰা জেল, লগতে আধা চামুচ মৌ ল'ব। লৈ সেইখিনি ভালকৈ মিক্স কৰি ল'ব আৰু সেই মিশ্ৰণটো ভালদৰে য'ত য'ত ৰিংকেলছ আছে তাত লগাব। এনেদৰে যদি মুখত আছে এনেদৰে লগাব, কপালত আছে যদি এনেদৰে লগাব। লগাই 15 পৰা 20 মিনিট সময় তেনেদৰে ৰাখি থ'ব। আৰু তাৰপিছত কুহুমীয়া গৰম পানীৰে মুখখন ধুই দিব। কুহুমীয়া গৰম পানী, মনত ৰাখিব, গৰম পানী বা ঠাণ্ডা পানী নহয়, কুহুমীয়া গৰম পানীৰে মুখখন ধুই দিব। অতি সোনকালে আপোনাৰ ৰিংকেলছ ভাল হ'ব। এইটো আপুনি ডেইলি ইউজ কৰিব পাৰে আৰু ভাল ৰিজাল্ট পাবলৈ কণ্টিনিউৱাছলি 1 মাহ ইউজ কৰিব। আৰু লগতে ৰাতি শোৱাৰ আগে আগে য'ত য'ত ৰিংকেলছ আছে তাত পতঞ্জলি এল'ভেৰা জেল লগাই শুই থাকিব ৰেগুলাৰলি। চ' আপোনাৰ ৰিংকেলছ অতি সোনকালে কমি যাব। চ' এইটোৱে আছিল আজিৰ ৰিংকেলছৰ বাবে এটা বিউটি টিপছ, ঘৰুৱা বিধান। এই ধৰণৰ বিউটি টিপছ বা যিকোনো সমস্যাৰ ঘৰুৱা বিধান হ'লে মোৰ চেনেল ঘৰুৱা বিধানক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ওচৰত থকা বেল আইকনটো টিপি অল নটিফিকেশ্যনটো অন কৰি দিব। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। কমেণ্ট কৰি জনাব কেনেকুৱা সমস্যাৰ বিধান লাগে। ধন্যবাদ।